নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ সন্মুখত নতুনকৈ এটা ভিডিঅ' লৈ আহিছোঁ। মই বনাবলৈ লৈছোঁ মাছৰ সৈতে আলু কচু আৰু বিলাহী লগতে নেমু টেঙা। আহকচোন কেনেদৰে বনাওঁ মই আপোনালোককো দেখুৱাওঁ। এয়া কেৰাহীত মিঠাতেল দি লৈছোঁ আৰু এতিয়া আমি তেলখিনি গৰম হ'বলৈ দিম। ধুনীয়াকৈ মই পিঁয়াজ কাটি লৈছোঁ। মোৰ লগত কিন্তু মোৰ হাজবেণ্ডেও মোক সহায় কৰি দিছে বাৰু। এয়া মই তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত অকণমান নিমখ দিছোঁ আৰু অকণমান হালধি দি দিছোঁ ইয়াতে। এতিয়া ধুনীয়াকৈ মাছখিনি ভাজি ল'ম আমি। এয়া ধুনীয়াকৈ মাছখিনি এপিচ এপিচকৈ দি লৈছোঁ। সাৱধানে দিব যাতে ভাঙি নাযায়। মাছখিনি এনেকৈ ধুনীয়াকৈ দি ল'বা আৰু মাছখিনি ভাজা হোৱালৈকে আমি এইফালে ৰেডি কৰি লৈছোঁ নহৰু আদা পেষ্ট, জলকীয়া পিঁয়াজ। তাৰপিছত মাছখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। এতিয়া আমি এই থালি এখনত উলিয়াই ল'ম। এয়া হৈ গ'ল আমাৰ মাছ ভাজা। তাৰপিছত এতিয়া আমি মাছৰ আঞ্জা কুকাৰতনো কেনেকৈ বনাওঁ আহকচোন আপোনালোকে চাওক। এয়া কুকাৰটো দিছোঁ, ইয়াতে তেল দি দিছোঁ, লগতে পিঁয়াজ জলকীয়া দি দিছোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। লগতে দিছোঁ নহৰু আদা পেষ্ট। এইখিনি ধুনীয়াকৈ 5 মিনিটৰ কাৰণে ভাজি থাকিম। এয়া লগত দিছোঁ পাঁচফোৰণ। ধুনীয়াকৈ এইখিনিও মিক্স কৰি ভাজি লওঁ। গেছৰ ফ্লেমটো ধুনীয়াকৈ ল' ফ্লেমত দি ভাজি থাকিব। এয়া কচু বিলাহী দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ ইয়াতে ভাজি ল'ম আৰু লগতে দিম আমি সোৱাদ অনুসৰি নিমখ, অকণমান হালধি এয়া দি দিছোঁ আৰু দিম আমি লগতে জিৰা গুড়ি। আপোনালোকে গোটা জিৰাটোও দিব পাৰে, নাইবা গোটা জিৰাটো ধুনীয়াকৈ মিক্সিত খুন্দি লৈ মেলি তাৰ গুড়িটোও দিব পাৰে। যাৰ যেনেকৈ ইচ্ছা দিব পাৰে, একো কথা নাই। ইয়াত ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া আমি এইখিনি 5 মিনিটৰ কাৰণে হ'বলৈ দিম। এয়া আমাৰ ঘৰতে মই ৰুইছোঁ মধুসোলন পাত, টেঙা পাতটো যে, সেইখিনিও আমি ইয়াতে দি দিম। এয়া ধুনীয়াকৈ দেখিছেনে কি ধুনীয়া কালাৰ হৈ গৈছে। এনেকৈ ধুনীয়াকৈ লাৰি লাৰি থাকিব, নহ'লে তলত লাগি যাব পাৰে। এই মধুসোলনখিনি আমি ধুনীয়াকৈ চাফ কৰি লৈ এতিয়া ইয়াতে দি দিছোঁ। এই ধুনীয়াকৈ এনেকৈ লৰাই থাকিব, অকণমান পানী দি দিব যাতে ধুনীয়াকৈ সিজি যায় এনেকৈ। আৰু 5 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিব। তাৰপিছত চাবচোন কি ধুনীয়া কালাৰ হৈ গৈছে, দেখিছেনে? এয়া তাৰপিছত আমি একেবাৰৰ কাৰণে পানী দি দিম। যিখিনি আপোনালোকক পানীৰ প্ৰয়োজন হয় সেইমতে দিব পাৰে আপোনালোকে, কম বেছি পৰিমাণে। এয়া মাছৰ মূৰটো যে দিলোঁ, ইয়াৰ কাৰণ হৈছে যাতে ধুনীয়াকৈ মাছৰ ফ্লেভাৰটো আহি যায়। চিটি মাৰি দিব 3টা, ময়ো 3টা এনেকৈ চিটি মাৰি দিছোঁ। গোটেই মাছখিনি নিদিব কিয়নো ভাঙি যাব আৰু কাঁইট কাঁইট হৈ যাব। এয়া দেখিছেনে কি ধুনীয়া কালাৰ হৈছে। এনেকৈ কুকাৰত বনালে সোনকালেও হয় আৰু মানে ধুনীয়া এটা সোৱাদ হয়। আপোনালোকেও বনাই চাবচোন। এয়া গোটেইখিনি মাছ আমি দি দিলোঁ। এয়া বেছি জোৰকৈ নালাৰিব। এয়া মান ধনিয়া অকণমান দি দিলোঁ, ধুনীয়া গোন্ধ এটা ওলাবৰ কাৰণে। আৰু লগতে 5 মিনিট আমি হ'বলৈ দিলোঁ অলপ, ধুনীয়াকৈ সিজি আহক। আৰু এতিয়া আমি দিম নেমু টেঙা। নেমু টেঙাখিনি প্ৰথমতে বাতি এটাত এনেকৈ উলিয়াই ল'ম, চেপি ল'ম। ডাইৰেক্ট এনেকৈ চেপি দিলেও তাত কথা নাই, কিন্তু তিতাও হ'ব পাৰে। সেইকাৰণে এনেকৈ মই নেমু টেঙাখিনি বাতি এটাতে এনেকৈ চেপি লওঁ। গুটিখিনি নিদিব কিন্তু দেই, গুটিখিনি আমি উলিয়াই ল'ম। এয়া মই উলিয়াই লৈছোঁ গুটিখিনি। দি এইখিনি
চেকনিৰ সৈতে আমি ইয়াতে দি দিম, কাৰণ যিটো নেমু টেঙাৰ জিম আছে সেই জিমখিনি যদি আঞ্জাত পৰি যায় তেতিয়াহ'লে হয়তো তিতাও হ'ব পাৰে আৰু সোৱাদটো নষ্ট হৈ যাব মাছৰ আঞ্জাখন। সেইকাৰণে মই চেকনিৰ সহায়েৰে এনেকৈ চেকি দিছোঁ। এতিয়া 10 মিনিটমানৰ পিছত দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে। আমাৰ এতিয়া মাছৰ আঞ্জা ৰেডি হৈ গ'ল। সঁচাকৈ বৰ সোৱাদ লাগে এইখন আঞ্জা। আপোনালোকেও বনাই খাবচোন আৰু কেনেকুৱাকৈ লাগে বাৰু মোক কমেণ্টত জনাব। আৰু মোৰ চেনেলটো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। সকলোৱে ভালে থাকক, সুস্থ থাকক।